বসন্ত অহাৰ লগে লগে সকলো সলনি হৈ পৰে পৰিৱেশ। তাৰ লগে লগে বহাগৰ বাবে শিল্পীসকলো সাজু হয় বিভিন্ন ধৰণৰ মঞ্চত গীত পৰিৱেশন কৰিবলৈ, বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত জড়িত হৈ থাকিবলৈ। ঠিক এইবাৰ ৰাজীৱ শদিয়াও বৰ্তমান বিহু মঞ্চৰ বাবে সাজু হৈ উঠিছে। তেওঁ এতিয়া ইতিমধ্যে তেওঁৰ গীতৰ আখৰা চলি আছে। আজিৰ ভিডিঅ'টোৰ মাধ্যমে মই এইটোকে দেখাব বিচাৰিছোঁ, ৰাজীৱ শদিয়াৰ কিছু গীতৰ আখৰাৰ কিছু মুহূৰ্ত মই আপোনালোকক আজিৰ ভিডিঅ'টোৰ মাধ্যমে মই দেখাব বিচাৰিছোঁ। তাৰ লগতে যদি আপুনি ৰাজীৱ শদিয়াক বিহু মঞ্চত পাবৰ বাবে তেনেহ'লে মই ডেছক্ৰিপশ্যনত নাম্বাৰ দিম। সেই নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিলে ৰাজীৱ শদিয়াক আপোনাৰ বিহু মঞ্চৰ বাবে আপুনি যোগাযোগ কৰিব পাৰিব। গতিকে আহকচোন ভিডিঅ'টোৰ মাধ্যমেৰে আজি আখৰাৰ কিছু পৰিৱেশ আজি ভিডিঅ'টোৰ মাধ্যমে দেখুৱাওঁ। Oh,